নমস্কাৰ, বেনিফিয়া চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ লাই শাকৰ লগত গাহৰি মাংস। সাধাৰণতে লাই শাকৰ লগত গাহৰি মাংস সকলোৱে বনাই খায় আৰু সকলোৱে জানে কেনেকৈ বনায়। আজি চাওকচোন মইনো কেনেকৈ লাই শাকৰ লগত গাহৰি মাংস বনাইছোঁ। মা মছলা একো সেনেকৈ ব্যৱহাৰ কৰা হোৱা নাই, মাত্ৰ পিঁয়াজ, আদা নহৰু আৰু গোটা ধনিয়া, বাকী একো বিশেষ মা মছলা ব্যৱহাৰ কৰা হোৱা নাই। চাই গ'লে গম পাই যাব মই কেনেকৈ বনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই কেইজনমান মানুহক এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে মই এই চেনেলটো খোলা গম পায় যে চেনেলটো খোলা মোৰ বেছি দিন হোৱা নাই, তাৰপিছতো মোক তেওঁলোকে ঠাট্টা কৰিবলৈ আহে। এই ধৰক, ঐ তই ইউটিউব চেনেল খুলিছিলি নহয়, পইচা কিমান পাইছ? আমাকো দিবি আকৌ। আৰু তেওঁলোকক ভালকৈ জানে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰা আজি 6-7 মাহ হৈ গৈছে। আৰু এই 6-7 মাহৰ ভিতৰত যে পইচা আৰ্নিং নহয়, সেই কথাটো তেওঁলোকে ভালকৈ জানে। আৰু তেওঁলোক কোনো নপঢ়া নুশুনা অশিক্ষিতও নহয়, তাৰপিছতো তেওঁলোকে মোক কথাষাৰ শুনাবলৈ আহে। বেয়া পোৱা নাই, শুনাইছে, মই শুনি গৈছোঁ, কিন্তু এবাৰ কৈছে দুবাৰ কৈছে শুনিবলৈ ভাল, কিন্তু বাৰ বাৰ এনেকুৱা কিছুমান কথা ৰিপিট হৈ থাকিলে মনটো অকণমান কষ্ট পাওঁ। সেইসকলক মই কৈছোঁ যে মই এই ইউটিউব চেনেলটো কোনো পইচাৰ কাৰণে খোলা নাই, মাথো নিজক বিজি কৰি ৰাখিবৰ কাৰণে এই চেনেলটো খুলি লৈছোঁ। অলপ আগলৈকে মই এখন প্ৰাইভেট স্কুলত টিচাৰ কৰি আছিলোঁ। দিনটো ল'ৰা ছোৱালীবিলাকৰ লগত টাইম পাছ হৈ যায়, তো সেনেকুৱা কিছুমান টাইমেই নাপাওঁ যে মই ফ্ৰী আছোঁ, এনেকৈ কিবা এটা কৰিব লাগে, তো সেনেকুৱা কোনো টাইমেই পোৱা নাছিলোঁ। আৰু এতিয়া স্কুলখনৰ পৰা মোক কিছুমান ব্যক্তিগত কাৰণৰ কাৰণে মই অলপ ব্ৰেক লৈ আছোঁ। তো নিজে অলপ ভাবোঁ যে এনেই আছোঁ, কিবা এটা কৰিব লাগে, সেইটোকে মই এই চেনেলটো খুলি লৈছিলোঁ নিজক বিজি কৰি ৰাখিবৰ কাৰণে। বাকী এনেকুৱা আৰু বিশেষ কোনো কথা নাই। আৰু এটা কথা, আজিকালি নিজক বহুত বেছি ষ্ট্ৰং কৰি লৈছোঁ। আপোনালোকৰ তেনেকুৱা কিছুমান কথাই মোক কেতিয়াও হাৰ্ট নকৰে, বৰঞ্চ মই আৰু দুগুণ উদ্যমেৰে কামবিলাক কৰি যাবলৈ সাহসহে পাওঁ। কথাষাৰ কোৱাৰ কাৰণে আপোনালোকৰ যদি গাত লাগিছে ক্ষমা কৰিব। এইফালে কথা কৈ থাকোঁতে মোৰ লাই শাকৰ লগত গাহৰি মাংস ৰেচিপি কমপ্লিট হৈ গ'ল। লগতে মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। এনেকুৱা সহজ ৰেচিপিবিলাক চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত যিসকলে মোৰ ভিডিঅ'বিলাক চায় তেওঁলোকলৈ বহুত বহুত ধন্যবাদ।